মৰাণ ভাল আৰু মৰাণৰ ৰাইজ ভাল। মৰাণ আৰক্ষী থানাৰ পৰা বিদায় লোৱা আৰক্ষী উপ পৰিদৰ্শক ৰাজীৱ কুমাৰ দাস। মৰাণ ভাল আৰু মৰাণৰ ৰাইজ ভাল, এই কথা মৰাণ আৰক্ষী থানাৰ পৰা আজি বিদায় লোৱা আৰক্ষী উপ পৰিদৰ্শক ৰাজীৱ কুমাৰ দাসৰ। প্ৰায় 2 বছৰ 2 মাহ মৰাণ আৰক্ষী থানাত আৰক্ষী উপ পৰিদৰ্শক হিচাপে কাম কৰি ডিব্ৰুগড়লৈ বদলি হোৱা ৰাজীৱ কুমাৰ দাসক সোমবাৰে দিনৰ 1 বজাত মৰাণ নাগৰিক সমাজৰ উদ্যোগত আৰু VDB সমিতিৰ সহযোগত VDB ভৱনত বিদায় সম্বৰ্ধনা জনোৱা হয়। নাগৰিক সমাজৰ সভাপতি পবিত্ৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভা উদ্দেশ্য ব্যাখ্যা কৰে VDB সমিতিৰ সভাপতি মোহনলাল উপাধ্যায়ে। সভাত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ উপাধ্যায়, শান্তি কমিটিৰ সভাপতি খগেন ভৰালী, মৰাণ আঞ্চলিক শাখাৰ সভাপতি ময়ূৰ বৰুৱা, সমাজসেৱী মিলু খান, পাপান কান্তি দেৱকে প্ৰমুখ্য কৰি গণমান্য লোক উপস্থিত থাকে। সভাত বিভিন্ন দল সংগঠন আৰু লাম গামোচা আৰু উপহাৰ টোপোলাই ৰাজীৱ কুমাৰ দাসক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। মানে দক্ষ মানুহ আৰু দেউতাৰ তেওঁ আৰু মানে কিছুমান আমাৰ অসম পুলিচৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পৰা ক্ষমতা আছে। গতিকে তেওঁক মই আগন্তুক দিনবিলাকত তেওঁৰ যাতে তেওঁ আৰু অধিক দক্ষতাৰে কামবিলাক কৰি যায় আৰু আমাৰ অসম আৰক্ষী পৰিয়াললৈ এটা মানে গৌৰৱ কঢ়িয়াই আনে, তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰি দুটা দুৰ্গা পূজা পাৰ কৰিলোঁ, কেইবাটাও বিহু পাৰ কৰিলোঁ, কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ পৰিচালনা কৰিলোঁ। মাজে সময়ে মই অচিৰ দায়িত্বটো থাকি ভালেখিনি দিন পৰিচালনা কৰিলোঁ। তো প্ৰথম কথা এতিয়া ইয়াত মৰাণত থাকি মই বহুত ভাল পালোঁ আৰু সমাজ ৰাইজ VDB আৰু গাঁও যিবিলাক আছে প্ৰায় গাঁওবাসী মানুহে ভদ্ৰ বুলি ক'ব লাগিব। ক'ৰবাত কিবা এটা হয়, নোহোৱা নহয়, কাৰোবাৰ কোনোবা এখন গাঁৱত কিছুমান ডিফিকাল্ট কথা পুলিচক কয়, কিন্তু পৰাপক্ষত আমি 99% কোনো গাঁৱত আমি আজিলৈকে মিছবিহেভ পোৱা নাই আৰু ৰাইজ সঁচাকৈ বৰ ভাল বুলিয়ে ক'ব লাগিব। কাৰণ এটা বস্তু ক'ৰবাত মেলা ওলাই যায়, এইটোতো আমি বেয়া বুলি ক'ব নোৱাৰোঁ। 99 বুলি ক'লে আৰু তাৰ শব্দটো নাথাকে আৰু প্ৰায় 100% বুলিয়ে ক'ব লাগিব। আৰু আমি VDBৰ পৰা বহুত মৰম চেনেহ পালোঁ, ৰাইজৰ পৰা বহুত মৰম চেনেহ পালোঁ। তদন্তত যাওঁতে আমি বহুত সহায় পাওঁ। আমি বহুত কাম টেলিফোনৰ জৰিয়তে সমাধান কৰোঁ। কোনোবা VDBক আমি যদি কিবা এটা কেছ হৈছে কৈ দিওঁ যে আমাৰ এতিয়া যাবলৈ মানুহ নাই, আপোনালোকে চাই দিয়ক, ৰাতি 1-2 বজাত হ'লেও আমাক সহায় কৰি দিয়ে। VDB বুলিয়েই নহয়, নট অনলি VDB, ভিলেজাৰ্ছ গাঁৱৰ মানুহক আমি কোনোবা আজি মই 2 বছৰ প্ৰায় বহুত নাই বুলি ক'লোঁ, 200টাৰ ওপৰত নম্বৰ আছে মোবাইলত। এই 200জন মানুহক যদি মই কাৰোবাক কিবা হৈছে ফোন কৰিলে ৰেছপন্দ দি কথাষাৰ গুৰুত্ব দি তেওঁ দিয়া কামটো কৰিবলৈ চেষ্টা কৰে। নোৱাৰিলে কিন্তু আমাক জনায়, ছাৰ মই নোৱাৰিলোঁ, আপোনালোকে ব্যৱস্থা লওক। এনেধৰণে প্ৰায় 2 বছৰ দিন পাৰ কৰিলোঁ, বহুত ভাল লাগিলে, কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰিলোঁ। আজি পৰহি মোৰ অৰ্ডাৰ ওলাল IC বৰবাৰী, তো নিৰ্দেশে মোক ছবিজনত যাবলৈ দিছিলে, কিন্তু মই কাম কাজ চমজাবৰ কাৰণে একদম ৰেডি হৈ গৈছে। আমাৰ মৰাণ থানাত কৰ্মৰত ৰাজীৱ কুমাৰ দাসদেৱৰ আজি তেখেতক আমি বিদায় জনাইছোঁ। মৰাণৰ পৰা তেওঁ অন্য ঠাইলৈ বদলি নিৰ্দেশনা অহাৰ কাৰণে তেওঁ যাবলৈ ওলাইছে। এই এটা শুভক্ষণত আমি তেওঁক শুভেচ্ছা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আগলৈও তেওঁ মৰাণৰ যি ধৰণে প্ৰশাসনৰ বা পুলিচৰ কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু বদলি হোৱা ঠাইতো যাতে তেনেকুৱা ধৰণৰে তেওঁক কৰ্মসূচী চলাই যায়, তাকে আমি আশা ৰাখিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আমাৰ নাগৰিক সমিতি, থানা কমিটি, শান্তি কমিটি, VDP আৰু 2-4 ব্যক্তিয়ে, ব্যৱসায় সন্থা আৰু 2-4 ব্যক্তিয়ে তেখেতক বিদায় সম্বৰ্ধনা জনাইছে।